নমস্কাৰ বন্ধুসকল, মোৰ এই চেনেলটো আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিছকাছ কৰিম আমি নিজৰ পেজখনিক ফেচবুক পেজখনিক কেনেকৈ আমি প্ৰমোট কৰিব পাৰি তাৰ বিষয়ে এই ভিডিঅ'টোত লাষ্টলৈ আলোচনা কৰিম। সেয়ে মোৰ ভিডিঅ'টো লাষ্টলৈ চাই থাকিব আৰু মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি যাব লাগিব নিজৰ ফেচবুক একাউণ্টত। তাৰপিছতে আপোনাৰ ইয়াত পেজত যাব লাগিব। তাৰপিছতে এই মোৰ পেজ গোৰ্খা ক্ৰিয়েশ্যন, মই ইয়াত পেজটো কেনেকৈ প্ৰমোট কৰিম তাৰ বিষয়ে ইয়াত আপোনালোকক দেখাই আছোঁ। তাৰপিছতে আপোনালোকে ইয়াত চাব প্ৰমোট পেজ আহিছে। তাৰপিছত ইয়াত প্ৰমোট পেজত ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত দেখিব মোৰ কালি খোলা চেনেল, এইটো গোৰ্খা ক্ৰিয়েশ্যন পেজটো কালি খুলিছোঁ, সেইকাৰণে আজি মই প্ৰমোট কৰিব বিচাৰিছোঁ। তাৰপিছত ইয়াত ডেইলি বাজেট 100, এষ্টিমেট ডেইলি পেজ লাইক 80 to 265, 88 to 265 লৈকে লাইক পাব আপুনি এদিনত প্ৰমোট কৰিলে। এতিয়া মোৰ ডিউৰেশ্যনটো মই 5 দিনৰ কাৰণে মই এই ভিডিঅ'টো মোৰ চেনেলটো প্ৰমোট কৰিব বিচাৰোঁ। সেয়ে আপোনালোকে ইয়াত প্ৰমোট নাও ইয়াত ক্লিক কৰি দিব। তাৰপিছতে ইয়াত আপুনি কিহৰ থ্ৰুদি ইয়াত পে'মেণ্ট কৰিব, 100 টকা যিহেতু পে'মেণ্ট কৰিব লাগে, নেট বেংকিং বা ডেবিট কাৰ্ড। মই ইয়াত ডেবিট কাৰ্ড নাম্বাৰটো মই এণ্ট্ৰি কৰি দিম, যিহেতু মই ইয়াত পে'মেণ্ট কৰিম। এতিয়া ইয়াত আপুনি এমাউণ্টটো ইয়াত দিব লাগিব। মই যিহেতু 100 টকাৰ এটা কৰি আছোঁ, এটা দি আছোঁ। মোৰ কাৰ্ডখন ভেৰিফাই হৈ আছে। এতিয়া অকণমান প্ৰচেছটো অকণমান লম্বা, সেইকাৰণে চাওক ইয়াত OTP আহি পালে। এতিয়া মই এই OTPখন মই ইয়াত এণ্ট্ৰি কৰি দিম। এণ্ট্ৰি কৰাৰ লগে লগে মই এইটো ছাবমিট বটনত ক্লিক কৰি দিম। মোৰ পে'মেণ্ট ছাকচেছফুল। মোৰ ইয়াত এতিয়া প্ৰমোট হৈ গ'ল। এনেকৈ পেজখন প্ৰমোট কৰে। এই ভিডিঅ'টো নিজৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।